ছাত্ৰ-ছাত্ৰীসকল তোমালোকক নমস্কাৰ জনাইছোঁ। আজি তোমালোকলৈ অসমীয়া ভাষাৰ ব্যাকৰণৰ পাঠ আগবঢ়াইছোঁ। আজি আমাৰ আলোচ্য বিষয় হৈছে ক্ৰিয়াপদ। আমি প্ৰথমতে ক্ৰিয়াপদৰ সূত্ৰটো চাই লওঁ আহা। যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়াপদ বোলে। যেনে পঢ়িছে, খাইছে, গৈছে আদি। বাক্য হিচাপে চাওঁ আহা। ৰুবুলে কিতাপ পঢ়িছে, মিনিয়ে গাখীৰ খাইছে, সিহঁত নিকেতনলৈ গৈছে। ইয়াত প্ৰথম বাক্যটোত ৰুবুলে কিতাপ পঢ়িছে, অৰ্থাৎ ইয়াত কিতাপ পঢ়া কামটো কৰা বা হোৱা বুজাইছে এই পঢ়িছে পদটোৱে। ঠিক তেনেকুৱাকৈ মিনিয়ে গাখীৰ খাইছে, এই খাইছে পদটোৱে গাখীৰ খোৱা কামটো কৰা বুজাইছে। ঠিক তেনেকুৱাকৈ সিহঁত নিকেতনলৈ গৈছে, ইয়াত গৈছে পদটোৱে নিকেতনলৈ যোৱা কামটো কৰা বা হোৱা বুজাইছে। তে ক্ৰিয়াপদে কোনো এটা কাম কৰা বা হোৱা বুজায় বা বাক্যটো সম্পূৰ্ণ কৰে। এতিয়া পঢ়িছেৰ ঠাইত পঢ়া, পঢ়িব, পঢ়িছিল এইবিলাক হ'ব ক্ৰিয়াপদ। খাইছেৰ ঠাইত খাব, খাইছিল এইবিলাক হ'ব ক্ৰিয়াপদ। ঠিক তেনেকুৱাকৈ গৈছেৰ ঠাইত যাব, গৈছিল, গৈছিলোঁ এইবিলাক হ'ব ক্ৰিয়াপদ। ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন হ'ব পাৰে ক্ৰিয়াপদ কাক বোলে? ক্ৰিয়াপদৰ উদাহৰণ দিয়া। সূত্ৰত দিয়াৰ দৰে লিখিবা। যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়াপদ বোলে। ক্ৰিয়াপদৰ উদাহৰণ দিয়া। দিব পাৰিবা খাইছে, গৈছে, পঢ়িছে, খাব, খাইছিল এনেকুৱা ধৰণৰ হ'ব। বাক্য হিচাপে দিলে তোমালোকে দিব পাৰিবা ৰুবুলে কিতাপ পঢ়িছে, মিনিয়ে গাখীৰ খাইছে এইদৰেও দিব পাৰিবা আৰু নিজেও বাক্য সাজি দিব পাৰিবা। কিন্তু বাক্যত ক্ৰিয়াপদ ব্যৱহাৰ কৰোঁতে ক্ৰিয়াপদৰ তলত তোমালোকে এডাল আঁচটানি দিবা যাতে ক্ৰিয়াপদটো চিনাক্ত হৈ থাকে। তোমালোকে ভালদৰে পঢ়িবা। আজিলৈ ক্লাছ ইমানতে সামৰিছোঁ।